আজি গিলাস পিঠা কৰিম এখানে ভাত খোৱা চাউল লৈছোঁ আৰু তে আপুনি কি দিছে আবু মই চেনি দিছোঁ নিমখ দিছোঁ পানী দিছোঁ এখানে এটা মিক্স কৰি লৈছি চেনি দিছি নিমখ দিছি দি কিনে মিক্স কৰি লৈছি তাৰ গিলাসত ভৰাব লাগিব মিক্সিতে গুড়া আনি খুন্দি ললোঁ ভাত খোৱা চাউল পানী দিনকে জজৰাকে হেৰি কৰি লৈছি না বেছি ভৰ্তি ভৰ্তিকে নেদব ভাতি কৰি নাই গিলাস এটা এনেকৈ ফুটা কৰি লৈছোঁ লৈ কিনে এতিয়া গুড়াখিনি ভৰাই ল'ম এই গুড়াখিনি ভৰাই লৈছোঁ পানী উতাল আহিয়ে আছে এতিয়া ফুটাটো ফুটাটো এনেকৈ ভৰাই দিলোঁ কুকাৰৰ ভিতৰে ফুটাটো তেনেকৈ ভৰাই দিলোঁ এই 3টা গিলাস লৈছোঁ এটা আৰু এটা দি থাকিম সেইটো বাকী সেইটো সেই কৰি থবি তাতে উলিয়াই থবি পিঠাটো চৈৰাটো কাপোৰ এখন দি আৰু এটা হ'লে পিঠা এটাৰে দি এটা আৰু এটা দি থাকিম এটা হোৱাৰ পিছত এটা দিম খাবা মোক দিবি মই দাম দে পাইখান দিছা মই চৈলা দিছিলোঁ খালি পাইখানতকৈ দিব সেইটো এইটো ধৰম দে এইটো ভাগিলাকে আছিলে নেকি এইটো ভৰাইছোঁ কি হাতে দি দিবি চাব হৈছে না নাই পালে নামে দিলে আৰু আৰু হৈছে গিলাটো দি আৰু এইফালে আমাৰ পিঠা ৰেডি হৈ গ'ল চাব পাৰে কি ধুনীয়া হৈছে পিঠা কেইটা
এই পিঠাটো খুব কম সময়তে হৈ যায় আৰু বহুত সোৱাদ লাগে খাই আপোনালোকে বনাই খাই চাব পাৰে আপোনালোকে বহুতে হয়তো এই পিঠাটো বনাই খাই পাইছে আৰু জানে বনাব যোনবিলাকে নাজানে তেওঁলোকৰ বাবে এই ভিডিঅ'টো আগবঢ়ালোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানেই নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ ধন্যবাদ